জৰিয়তে আমাৰ গোটেই অসম তথা BTC-বাসী ৰাইজলৈ আজি আমাৰ ইয়াতে যি দেউশ্ৰীত গোবৰ্ধন প্ৰকল্পৰ জৰিয়তে যি এটা গেছ প্ৰকল্প ইয়াতে আজি আমি উদ্বোধন কৰিব পালোঁ। নথৈ আনন্দিত হৈছোঁ, ভালো লাগিছে যে আমি গৰু যিটো পোহোঁ আমাৰ গাঁও অঞ্চলৰ মানুহে গৰু পোহে আৰু ইয়াৰ পৰা ওলোৱা যিটো গোবৰ, এই গোবৰৰ জৰিয়তে ইয়াতে ধুনীয়াকৈ গেছ আমি এই প্ৰকল্পৰ জৰিয়তে ইয়াতে গেছ উৎপাদিত হৈ পেলাই এই প্ৰকল্পৰ জৰিয়তে মানে 5 ঘৰ মানুহে ইয়াতে বিনামূলীয়াকৈ তেওঁলোকে গেছ পাব পাৰে। মই বেনিফিচাৰীসকলৰ ঘৰে ঘৰেও গৈ পেলাই চালোঁ, খুব ধুনীয়াকৈ ইয়াৰ পৰা গেছটো তাতে মানে গৈছে আৰু তেওঁলোকে বিনামূলীয়াকৈ গেছ পাব। তো আমাৰ গাঁও অঞ্চলসমূহত অকল মাত্ৰ দেউশ্ৰীতেই নহয়, বিভিন্ন জাগাতো আমি এনেকুৱা প্ৰজেক্ট ল'ব লাগে। মই এইটো আমাৰ যিহেতু চেণ্ট্ৰেল স্কিম, এই স্কিমৰ জৰিয়তে এতিয়া মই প্ৰতিটো ডিভিজনত আমাৰ চিফ ইঞ্জিনিয়াৰ মহাশয়ো আহিছে। আমি 26-27 2006-07 এনেকুৱা প্ৰকল্পৰ কাৰণে আমি প্ৰপ'জাল ছাবমিট কৰিম। আমি কিবাবিলাক ল'ম, কেনেকুৱাকৈ ক'ত আমি আৰু মানে কৰিব পাৰোঁ। ইয়াৰ পৰা এই গোবৰৰ পৰা আমি কেইবাটাও উপকাৰ পাব পাৰোঁ। ইয়াৰ পৰা প্ৰথমতে আমি গেছ পাওঁ আৰু তাৰে পৰা এটা পানী যিটো থাকে এইটো আমি মানে ঘৰত যিবিলাক মানে আমাৰ কি আছে খেতি বাতি শাক পাচলি থাকে আৰু ফুল গছবিলাক আছে সেইবিলাকতো দিব পাৰোঁ। আৰু যিটো লাষ্ট ইয়াৰ এটা একেবাৰে গোবৰ গেট এটা থাকি যায় সেইটো আমি খেতিত দিব পাৰোঁ। গতিকে ইয়াৰ পৰা আমি কেইবাটাও উপকাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ ইয়াৰে ৰাইজে মোক কৈছে যে আমাৰ এইখিনি জাগাত আৰু বহুত মানে গৰুৰ তেনেকুৱাকৈ খুঁটি আছে, ইয়াৰ জৰিয়তে আৰু কেইবাটাও স্কিম ইয়াতে কৰিব পাৰিলে ভাল। গতিকে এইবিলাক আলোচনা কৰিম। আমি আমাৰ যিটো ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি আমি প্ৰজেক্ট পঠাম ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত। BTC অঞ্চলত আমি সেইটো মানে বেছি দেখিবলৈ নাপায়, কিন্তু সেইটো স্প্ৰেড কৰিবলৈ তাৰমানে এইটো একচুৱেলি চেণ্ট্ৰেল স্কিম ইয়াতে এটা মাত্ৰ চিৰাং ডিষ্ট্ৰিক্ট হিচাপে ইয়াতে এটা পাইছিল। এতিয়া আমাৰ গভমেণ্ট আহিছে, BPF-ৰ গভমেণ্ট আহিছে আৰু বিভাগীয় EM হিচাপে ইয়াৰ কাৰণে আমি কি কৰিম যে প্ৰপ'জাল ছাবমিট কৰিম। যিমান প্ৰপ'জাল ছাবমিট কৰিব পাৰিম আৰু আমি যিমান মুভ কৰিম তাৰ ওপৰতে প্ৰকল্পবিলাক আহিব। গতিকে ইয়াৰ ওপৰত প্ৰজেক্ট ছাবমিট কৰিম আৰু মুভ কৰি পেলাই যিমান দূৰ মুভ কৰিব লাগে ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু মই বিভাগীয় EM হিচাপে মুভ কৰি পেলাই এইবিলাক আকৌ বেছিকৈ মই কৰিম। পাব্লিকবিলাক নাজানে যে ইমান ইউজফুল হয়, কিন্তু কেনেকুৱা ইউজফুল হ'ব এইটো পাব্লিকৰ কাৰণে? পাব্লিকবিলাকে নাজানে মানে এতিয়া তেওঁলোকে গম পালে আৰু টেকনিচিয়ানবিলাকেও ইয়াতে সহায় কৰিব। টেকনিচিয়ান আমাৰ টেকনিকেল ইঞ্জিনিয়াৰ আছে, তেওঁলোকে যেতিয়া তেতিয়া আহি পেলাই তেওঁলোকে এইটো যদি কিবা প্ৰব্লেম হয় তেওঁলোকে দেখাই দিব। আৰু ইয়াৰে মানুহখিনি যি 5 ঘৰে এইটো পৰিচালনা কৰিব তেওঁলোকৰ পৰা 2-এজনক নিশ্চয় এই বেছি কিবা নহয়, টান নহয়। মই চালোঁ দুটা ছুইচ মাত্ৰ। গতিকে তেওঁলোকে এইখিনি শিকাই দিছে আৰু তেওঁলোকে এইটো পাৰিব, বেছি প্ৰব্লেম নহয় এইটো চলাবৰ কাৰণে। আৰু তেওঁলোকে দায়িত্ব লৈছে, ইয়াৰ চোৱা চিতাৰ দায়িত্ব এই 5 ঘৰে এইটো চোৱা চিতা কৰিব। কিন্তু টেকনিকেল কিবা প্ৰব্লেম হ'লে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ টেকনিচিয়ান আহি পেলাই এইটো ঠিক ঠাক কৰাই দিব পাৰিব। ধন্যবাদ। থেংক ইউ।